এইবোৰ বেয়া চিন্তা কেনে কয় মনে নয় হা অ মানুহে হোৱাৰ ফলত তই মৰাই সিদ্ধান্ত লৈছে তই এবাৰ ভাবি নাছিলি দেউতা আৰু মোৰ কথা তোক মানে মায়ে মৰা কাৰণে জন্ম দিছিল এতিয়া মালতীৰ চাওচোন তাইৰতো পৰীক্ষা হৈ আছে তাইতো মৰাৰ কথা ভাবা নাই তাই এতিয়া নিজৰ ঘৰত নিজে জীয়াই আছে তাইক যিবিলাকে হাৰিছিল সেইবোৰে ভাল কৰিব পৰা নাই তইও আৰু পৰীক্ষা দিবি এইবাৰ ভালকে পঢ়িবি তোৰ লগত সদায় আমি আছো অ বাবু তই যদি আজি মোবাইল কমকৈ চালি হয় তোৰ এনেকুৱা ৰিজাল্ট নহ'ল হয় এতিয়াৰ পৰা ভালকে পঢ়িবি মোবাইলটো কমকৈ চাবি তই হাৰিবি নহ'ব তই আৰু কষ্ট কৰ অ বাবু তোৰ লগত আমি সদায় আছো তই মাত্ৰ খালি ভালকৈ পঢ় ভালকৈ পঢ়িলে তই ভাল ফলাফল পাবি অ দাদা এবাৰ মই ভালকৈ পঢ়িম মই আৰু মোবাইল নাচাওঁ তহঁতক কথা দিছোঁ